বহুত ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। তো এইখন কেৰাহীতে এইফালে অলপ তেল দি দিওঁ ইয়াত। এভৰিৱান গুড মৰ্ণিং। আৰু ৰাতিপুৱাই আপোনালোকলৈ মই এটা ধুনীয়া টেষ্টি আৰু চিম্পুল ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল ইয়াতকৈ বহুত ডাঙৰ মিছা মাছটো মিছা মাছ আনিলে আৰু এতিয়া দেখিছে ধুনীয়াকৈ ইয়াৰ বাকলটো গুচাই দিওঁ। এনেকৈ মিছা মাছটো বাকলটো গুচাই ল'ব, তেতিয়া খাবলৈ বহুত ভাল হৈ যায়, কোমল হৈ যায়, যিহেতু বাকলটো এৰুৱাই দিয়া হয়। এনেকৈ বাকলটো এৰুৱাই দিব পাৰে। তেতিয়া মাছটোতে মই এনেকৈ বাকলটো এৰুৱাই লওঁ গোটেইখিনি ধুনীয়াকৈ। এতিয়া এৰুৱাই লৈছোঁ। হ'ব যোৱা, এইটো পিছে ধুনীয়াকৈ মাছটো বাছি ল'লোঁ আৰু এতিয়া ইয়াত নিমখ হালধি সানি দিছোঁ। এইফালে আদা ৰচুন দুটামান চিলাই থৈছোঁ আৰু এই বিলাহী দুটা। আদা নহৰুখিনি পিচি লওঁ। দেখিছে ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'লোঁ আৰু এইখিনি হ'ল আদা ৰচুন পেষ্ট, এইকেইটা কেঁচা জলকীয়া, এইখিনি জিৰা গুড়া, এইটো ৰেড চিলি পাউডাৰ, ধনিয়া গুড়া, তেজপাত, পিঁয়াজ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটিছোঁ, এইফালে গৰম মছলা আৰু এইখিনি মাছখিনি এতিয়া মই কেৰাহীত পাতি দিওঁ। কেৰাহী পাতি মাছখিনি প্ৰথমে ফ্ৰাই কৰি লওঁ। আৰু এতিয়া দেখিছে মাছখিনি মই কেৰাহীত দি দিছোঁ, ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব। অলপকৈ গোটেইখিনি মাছ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু মোৰ ধুনীয়াকৈ মাছখিনি ফ্ৰাই হৈ গ'ল, এইখিনি নমাই দিওঁ। এতিয়া ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু এইখন কেৰাহীতে এইফালে অলপ তেল দি দিওঁ। ইয়াত গৰম হৈ গ'ল, এতিয়া মই পিঁয়াজ দি দিছোঁ। ইয়াৰ পাছত নহৰু আদা পেষ্টখন দি দিছোঁ, হৈ গ'ল। আৰু এতিয়া ইয়াত অলপ হালধি দি দিছোঁ আৰু যিকণ জিৰা গুড়া দেখাইছিলোঁ 1 চামুচ দিয়া আছিলে, জিৰা গুড়াখিনি দি দিছোঁ। তাৰপাছত ধনিয়া গুড়াখিনি দি দিছোঁ আৰু এতিয়া মই ইয়াত ৰেড চিলিখিনিও দি দিছোঁ, কেঁচা জলকীয়াকেইটা। আৰু এতিয়া ইয়াত বিলাহীকণ দি দিম। আৰু এইখিনি অকণ ধুনীয়াকৈ ভাজি ল'ব, যাতে ধুনীয়াকৈ গোটেইখিনি সিজি যায়। দেখিছে ধুনীয়াকৈ বিলাহীখিনি সিজি গ'ল। এতিয়া মাছখিনি ইয়াত দি দিওঁ। গোটেইকণ মাছ দি দিলোঁ। এতিয়া ধুনীয়াকৈ অকণমান সময় ভাজক। এনেকৈ এবাৰ বনাই খাব, মিছা মাছটো খাবলৈ বহুত টেষ্টি হয়। চিম্পুল ৰেচিপি আৰু খাবলৈ খুবেই টেষ্টি। গেছটো ধুনীয়াকৈ অফ কৰি দিলোঁ। এনেকৈ এবাৰ ৰেচিপিটো বনাই চাব আৰু খাব, কেনেকুৱা লাগিলে মিছা মাছটো খাই, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।